আৰে মোৰ চেণ্ডেল তোৰ চেণ্ডেল নাই হ'ব মই গৈ আছো কি হ'ল গজেন্দা এই ক'বলৈ সময় নাই বৈ মই ভণ্টি গৈ আছো ৰখিবি সেইটো কোন হ'ব বাৰু যিজনে মোক ভণ্টিৰ পৰা চুৰ কৰিছে বোলা কিবা দেখিছেনে ৰখিব গজেন্দা সেইফালে মানুহ এটা আহি আছে সেইটোকে সুধিম দাদা আপুনি ক'ৰ পৰা আহিছে বাৰু মইতো এখন গাঁৱৰ মানুহ এইখন গাঁৱত কোনোবা চুৰটো ওলাই নেকি কাৰোবাৰ চুৰ হ'ল নেকি বস্তু মোৰ ভণ্টিৰ ভাগৰ হিয়া চেণ্টাৰত চুৰ হ'ল ইয়াত চুৰ এটা আছে কিন্তু বহুত ডাঙৰ চুৰ হয় সেইটো তাৰ নামটো হ'ল মুন্না ভাই সি কমেও 50 বছৰ জেল খাই আহিছে হ'ব বাৰু যাওক এতিয়া আপুনি হ'ব বাৰু কিবা সহায় থাকিলে ক'ব মই ইয়াতে থাকোঁ আপোনাৰ এড্ৰেছটো পোৱানে ভাল আছিল মোৰ ঘৰটো ইয়াৰ পৰা কমেও 1 কিলোমিটাৰ দূৰত আছে আপোনালোকে গ'লে তালৈ যাব পাৰে হ'ব আৰু মই এতিয়া যাওঁ দাদা আপুনি আপোনাৰ পুলিচৰ মানুহে সোধকচোন ৰখিবা সুধিছোঁ হেল্ল' শইকীয়া আমাৰ থানাত কোনোবা মুন্না ভাই নামৰ এটা ডাঙৰ চুৰ আছিলে নেকি হ'ব চাই দিয়কচোন কি সি আজি পলাই গৈছে হয় তাৰ ফটোখন মোক মোবাইললৈ দিয়কচোন এইটোৱে মানে মুন্না ভাই দাদা ই দেখোন মোৰ চুৰ কৰিছিলে ভণ্টি তই আমাক অধৈৰ্য নহবি মই তাক বিচাৰি উলিয়ামেই গজেন আৰু বোলা তুমি মোৰ লগত আহাচোন আৰু ভণ্টি তহঁতি ঘৰলৈ যাগে যা হ'ব দাদা কি হৈছে মোক জনাব আপুনি পিছে এতিয়া আপুনি ক'লে হ'ব দাদা ব'লা এফালেকে যাওঁ এতিয়া মই গোটেই বিশ্বৰ ধনী মানুহজন হ'ম চাওঁচোন তই মোৰ ভণ্টিৰ পৰা এই হীৰাডাল চুৰ কৰি তই কেনেকে বিশ্বৰ ধনী মানুহ হ তই মোৰ ভণ্টিৰ চেন চুৰ কৰিছিলি তই মোৰ ভণ্টিৰ পৰা চেন চুৰ কৰিলি তই কি বুলি কলি মই তোক এৰি দিব লাগে আৰু তই মোৰ ভণ্টিৰ পৰা চেন চুৰ কৰিলি তই মোক এৰি নিদিয়া নহয় এতিয়া মোৰ যাদুৰ শক্তি মই ইস্তেমাল কৰিবই লাগিব ওম সত্যম দেৱম যেন এইটো কলৈ গ'ল জানো কলৈ গ'ল এইটো মই এতিয়া ইমান শক্তি অৰ্জন কৰিম যাতে কোনো গজেনে কোনো মোক একো কৰিবকে নোৱাৰিব হ'ব তই কান্দি থাকিবি তোৰ দাদাহঁতে গৈছে নহয় বিচাৰি আনিবই সিহঁতে ভণ্টি দাদা তই আহিলি ভণ্টি মোক ক্ষমা কৰি দিবি মই তোৰ চেণ্ডেল বিচাৰি ল'ব নোৱাৰিলো তহঁতি চিন্তা নকৰিবি মই তহঁতৰ চেট বিচাৰি উলিয়ামেই কাইলৈৰ পৰা আমাৰ মিছন ষ্টাৰ্ট কৰা হ'ব ভণ্টি তই চিন্তা নকৰিবি ওম ভস্যৰাম দেশাম তেৰাম মহাৰাজ মোৰ ফালৰ পৰা আপোনাক প্ৰণাম জনাইছো কওক মোক কেলে আবিৰ্ভাৱ কৰিলে আপুনি মই তোমাক এই কাৰণতে আবিৰ্ভাৱ কৰিছো যে তুমি মোৰ শত্ৰুক মাৰিব পাৰা কওক মহাৰাজ আপোনাক কোনে আমনি কৰিছে মই তাক তিল তিলকৈ মাৰিম কিন্তু সিহঁতক মাৰিবলৈ তোমাৰ শক্তি প্ৰয়োজন হ'ব আৰু এয়া লোৱা মই তোমাক শক্তি অৰ্জন কৰিছো এয়া লোৱা তুমি এতিয়া মোৰ সমান শক্তিশালী হৈ গলা এতিয়া যোৱা আৰু মোৰ শত্ৰুক বিনাশ কৰা জয় আজ্ঞা মহাৰাজ ব'লা আমাৰ মিছন আমি ষ্টাৰ্ট কৰো সিহঁতক পিছে ক'ত বিচাৰিব দাদা ব'লা আমি প্ৰথমতে এইফালৈকৈ যাওঁ ব'লক ইয়াত মই গোটেইখন জ্বলাই মেলি শেষ কৰি পেলাম এতিয়া মোৰ শত্ৰুক গোটাক বিচাৰি যোৱাহে কথা ওম বসদাম ফাটা সিহঁতক এতিয়ালৈকে মই বিচাৰি পোৱাই নাই যে গজেন্দা ইমান টাইম হৈ গ'ল একো এটা বিচাৰি পোৱা নাই যেন অৰ্থনিৰ পৰা হৈ গ'ল এতিয়ালৈকে একো এটা বিচাৰি পোৱা নাই আৰে সেইকেইটাই নেকি মোৰ শত্ৰুকেইটা সিহঁতক পিছে মই যাওঁচোন
আমি এফালে যাম ব'লা হা হা তহঁতি কলৈ যাও কোন হয় তই বহুত সুন্দৰ মোৰ প্ৰিয় চিপাহী তুমি যে এই অসুৰগীতাক মোৰ ওচৰলৈ লৈ আহিলা কেনেকুৱা লাগিলে আমাৰ বুদ্ধি